ৰাজ্যৰ চৰকাৰী শিক্ষকসকলৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰে পৰা যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে শিক্ষকসকলৰ, কাৰণ কিছুমান নিয়ম বান্ধি দিয়া হৈছে আৰু নিয়ম নামানিলে যিকোনো মুহূৰ্তত নিলম্বন কৰা হ'ব পাৰে শিক্ষকক। এতিয়াৰে পৰা সামাজিক মাধ্যমত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব শিক্ষকে। যদি সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰে তেতিয়াহ'লে যিকোনো মুহূৰ্তত নিলম্বন কৰা হ'ব পাৰে শিক্ষকক। কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ টিউচন ল'ব নোৱাৰিব শিক্ষকে। শিক্ষাৰ্থীক কোনো প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল'বলৈ অনুমতি দিব নোৱাৰিব শিক্ষকে। ধৰ্ণা বিক্ষোভৰ বাবে বিদ্যালয় ছুটি দিব নোৱাৰিব। প্ৰতিজন প্ৰধান শিক্ষকে এতিয়াৰে পৰা মানিব লাগিব স্কুল ৰুল বুক। কোনো দল সংগঠনক বিদ্যালয়ত সভা সমিতি পাতিবলৈ দিব নোৱাৰিব শিক্ষক সমাজে। তাৰ সমান্তৰালভাৱে প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'বলৈ দিব নোৱাৰিব। 9 বজাৰ আগত বিদ্যালয় পাব লাগিব শিক্ষাৰ্থীসকলে। শিক্ষকসকলে 9 বজাৰ পিছত বিদ্যালয়ত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাৰ সমান্তৰালভাৱে প্ৰতিদিনে প্ৰধান শিক্ষকে অতি কমেও এটা ক্লাছ ল'ব লাগিব। সপ্তাহত অতি কমেও 5টা ক্লাছ ল'ব লাগিব প্ৰধান শিক্ষকে। বিজ্ঞান আৰু অংক ইংৰাজীতে শিকাব লাগিব শিক্ষাৰ্থীক। আৰু সেই নিয়মাৱলী নামানিলে যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে শিক্ষকৰ। এই খবৰে এতিয়া ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। ৰাজ্যৰ শিক্ষক সমাজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। গতিকে এই নিয়মাৱলীসমূহ যথেষ্ট সাৱধানতাৰে মানিব লাগিব এতিয়াৰে পৰা শিক্ষক সমাজে, নহ'লে বিপদ অনিবাৰ্য। কাৰণ সামাজিক মাধ্যমো ব্যৱহাৰ কৰাত এতিয়া যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আহি পৰিছে শিক্ষকসকলৰ। কাৰণ সামাজিক মাধ্যমত কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰিলে যিকোনো মুহূৰ্তত নিলম্বন কৰা হ'ব পাৰে শিক্ষকক। খুব সাৱধানতাৰে এই নিয়মাৱলীসমূহ মানিব লাগিব শিক্ষক সমাজে। আৰু তাৰ সমান্তৰালভাৱে কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ টিউচনসমূহ লওঁতে খুবেই সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। এই খবৰে এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে শিক্ষক সমাজৰ মাজত।